কিমান কষ্ট কৰি আছো এতিয়া মইহে গম পাওঁ মই যিমান কষ্ট কৰিছো 2টা বছৰত বহুত বহুত কষ্টতে মই সংগ্ৰাম কৰি আছো আজি দিনে নিশা আপোনালোকে দেখা পাইছে মই দোকানত দিনে ৰাতি কিমান কষ্ট কৰিছো ৰাতি এতিয়া 11টা বাজে মই মাত্ৰ 1 ঘণ্টা বা 1.5 ঘণ্টা টোপনি মাৰিব পাৰো যেহেতু মই চেয়াৰমেন গুচি গৈছে সব গুচি গলে আজি মই লাষ্ট গেটৰ চাৰ দোকান এইটো কাৰণে দিলো মোৰ মাৰ কাৰণে দিলো মোক আজি মাৰ খৰচ দিব নোৱাৰো 500 টকা হলে আমি মাহত 15,000 টকা কিন্তু আমি ভৱিষ্যতে আমি ঘৰ বাৰী বনা পাৰিম না নাপাৰিম এতিয়ালৈকে আমি ভবা নাই মোৰ মাৰ কাৰণে যদি আমাৰতো এটা অৰুণোদয় যদি আঁচনি কৰি দিলেহেঁতেন তো মই কি পালো হয় যদি ইমান দিন কৰা নাই মই কাৰো তাত হাত নাপাতো আপোনালোকে আহিব দিছপুৰ লাষ্ট গেট মোৰ চাহ দোকান ৰাইজ আপোনালোকে আহি এক কাপ চাহ খাই মোক সহায় কৰি যাব আচলতে মানুহে জানিব খোজে যে সুগলি কিয় চাহ দোকান খুলি বাধ্য পজিটিভ হৈ গৈছে মানুহবোৰ এতিয়া হাৰাশাস্তি হৈ আছো News Desk Report, Assam Press.